মই ভাবো মানে গাড়ীবিলাক লৈ আহোঁ মই লোকালতে কিনো মই গাড়ীবিলাক লোকালতে কিনি লোকালতে বিক্ৰী কৰোঁ মই তো গাড়ীবিলাক মানে জিনিয়ন গাড়ী হয় মানে খালি ৰিপেয়াৰিং কৰি ভাল কৰি মই বিক্ৰী কৰি থাকোঁ তো এতিয়া চালু কৰিলোঁ অপেনিং কৰিলোঁ মানে আজিৰ পৰা ষ্টাৰ্টিং কৰিলোঁ তা মানুহৰ লাগিলে আহিব মোৰ দোকানত কি আছে এইফালে সব এণ্টনি স্কুলৰ সন্মুখতে আছে ডিটেইল দেওয়া আছে আর কি আহিলে হল মানে গোসাইগাঁও বাইক পয়েন্ট লেখা আছে আহি মোৰ ওচৰত আহিলে মানে কাগজ পাতি সব ওকে পাব কোনো টেনশন নাই যদি মোক দেয় মই কৰি দিম আৰু যদি বেলেগে যদি কৰি লয় সেইটো মই কৰিব পাৰিব কোনো টেনশন নাই সুবিধা মানে কি মানে লোকালত ল'ব আৰু মোক ধৰিব পাৰিব হামেশা একো টেনশন নাই লোকালৰে গাড়ী আমাৰ দাদা ভাইৰ গাড়ী হ'ব ল'ব আপুনি মই ডাইৰেক্ট মালিকো মিলাই দিব পাৰিম 7টা চিন্তাধাৰা আছে আৰু দিন মই গাড়ী বাঢ়াই থাকিম আৰু গাড়ী সেকেন্ড হেণ্ড গাড়ীটো একলগতো ইমান গাড়ী নাপাওঁ না ধীৰে ধীৰে কিনিব লাগিব আৰু আনিব লাগিব আৰু সাৰ্ভিসিং দি চালাব লাগিব আর কি ভালে হল মানে তাৰ পৰা সেকেন্ড হেণ্ড গাড়ী ল'বও পাৰিব কোনোবা বিক্ৰী কৰিলে হেতো কিনিও ল'ব সুবিধা হল আৰু মানে সেকেন্ড হেণ্ড গাড়ী যেনেকা মানে বিচাব লাগে কিনিবাৰ কাৰণে এটো তাত আহিলে পাই যাব কোনে এটো চাব লাগিব চাই বিলাই ল'ব বেছি কিবা অসুবিধা থাকিলে এটা মেকানিক জনে ল'ব হ্যাঁ এটা মেকানিক চাই বিলাই লোৱাটো ভাল সেকেন্ড হেণ্ড গাড়ী আৰু কি এটো কৈ দিব সঁচা কথা কৈ বিজনেছটো কৰিলে ভালে লাগে আৰু এটোই আৰু